বৰ্তমান এতিয়া আমি ভাওনা চাবলৈ বুলি আহি আছোঁ আৰু এয়া চাওক কিমান ধুনীয়াকৈ দুইফালে চাকি জ্বলিছে, কিমান ধুনীয়া যে লাগিছে দেখিবলৈ নহয়। আমাৰ বৰপথাৰ অঞ্চলটো মানে কোনো এটা ৰাস্তা নাই যে এনেকুৱা ধৰণৰ মানে চাকি নজ্বলাই। মই গোটেইখিনি দেখাবলৈ বহুত দীঘল হ'ব, গতিকে মই অলপ দেখাই দিছোঁ। আৰু উঠনি আমি লাইট লগাই থৈ গৈছিলোঁ আৰু ইয়াত দেখিছিলে এতিয়া কিমান ধুনীয়া স্পষ্ট পোহৰ হৈছে। এইটো হাবি ৰাস্তা আৰু এতিয়া আমি বৰ্তমান এতিয়া আমি ভাওনা জেগালৈ যাওঁ। আৰু যদি আমি এই লাইটকেইটা ফিটিং নকৰিলোঁ হ'লে মানে এই ৰাস্তাটো সম্পূৰ্ণ আন্ধাৰ হ'লে মানুহ যাবলৈ ভয় কৰিলে হ'লে। আৰু এতিয়া আমি লাইটকেইটা দি দিয়াৰ কাৰণে অকণমান মানে ভাল লাগিছে মনটো, মোৰো মনটো ভাল লাগিছে। তো একদম ধুনীয়াকৈ গৈ থাকিব পাৰিছোঁ। এয়া চব চব আহি আছোঁ দেই। এতিয়া আমি ভাওনাতলি লগ পামতো একেবাৰে ডাইৰেক্ট গৈ। তো ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। মই ভাওনাখন অলপ পাৰিলে দেখাবলৈ চেষ্টা কৰিম আৰু বৰ বেছিকৈ কৈ নাথাকোঁ, ডাইৰেক্ট ভাওনা চাওঁগৈ ব'লক। এতিয়া বৰ্তমান আহি ভাওনাস্থলী পাই গ'লোঁ দেই। ভাওনা চাবলৈ আহিল না? ভাওনা চাবলৈ আহিছে নে? চবকে চেহেৰাটো অকণমান দেখা দিছোঁ আৰু অকণমান ভিতৰলৈ সোমাই যাওঁ। ভাওনা চাবলৈ আহিছে।
স্মৰণ কৰহ এইলেখিত সত্য তুহাৰ কিছু লাজ নাৰী গুরু শিষ্য হইয়া যুদ্ধর দুর্জনুহে সেনাপতি হইয়া দাদাকে ধরিতে ইচ্ছা করহ হমু বিদ্যমান থাকন্তে তোমার ভকতি নাহি এটা অহংকার দেখু অদ্ভুত কেমন উপকার হল সদহেতু করিবু করিবু সময় আছি অধিক্য পার ওই দুই দিনে ধরো টঙ্কা যুদ্ধ করল ওই রে লোক দেখ পুনঃ বিলম্বে হইবে হরি
কৃষ্ণদুর্গ বিষ্ণুদুর্গ হৈরেদুন্ন গর্ভসারহ মারিবাক লাগি আহিল্লি গুরু হিস্স সিনেমায় গরিব হব পুনরুজ্জীবন পরমজ্ঞা পুনরুজ্জীবন পরমজ্ঞা মুহুর হাততে আজি হেরাজ্য হুবা মুহুর অগ্রতে বড় বীর মুরা হটাই চিত্রসেন গন্ধর্বে বান্ধিলে স্ত্রী পায় তাহাতে আমার হাতে হইলি উদ্ধার এখনে গর্ব করো আমার অজ্ঞাতে এক গদাঘাতে প্রভু আজি যাইপি যাব ঘরে হইলে পাঠা যুদ্ধ
তো বন্ধুসকল এয়া দেখিছ না এতিয়া বৰ্তমান বাজিছে 1টা বাজিলে ন 1টা বাজিছে মই এইফালে এক পাক ঘূৰিছোঁ আৰু এয়া দেখিছ না চাকি এতিয়াও জ্বলি আছে বৰ্তমান মানে ৰাতিপুৱালৈকে জ্বলি থাকিব ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক এটা আৰু কমেণ্ট এটা কৰি থৈ যাবলৈ নাপাহৰিব এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকল ব্যক্তি মোৰ চেনেলত আগৰবাৰ ছাবস্ক্ৰাইব কৰি থৈছে তেখেতলোকক বহুত বহুত ধন্যবাদ আৰু যিসকল ব্যক্তি মোৰ চেনেলত নতুনকৈ আহিছে তেখেতলোকক পুনৰবাৰ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যেন ছাবস্ক্ৰাইব কৰি লয় তেতিয়া এনেধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে চাবলৈ পাব তো আজিলৈ বাই বাই কৈছানে